গটাখনতো ভালে নহয় তে তো আজি মই যাব লৈছিলোঁ ক'ত যাম আজি যাম ফাংচন পূজা চাবা মেলা চাব যাম তাতে বোলে কিবা ফাংচন পাতব ফাংচন চাব যাম ক'ত যাম জাগাত যাওঁ গম পাবি তাতে ক'ত কি হৈ আছে তো চাই থাক শেষলৈকে ব্লগটো অলপমান মাছত যাম বৰ্তমান বাজিল 4:30 তো যাম মোটামুটি 6টা 4:30 মানত যাম স্বাগতম জনাইছোঁ গাঁৱলীয়া ব্লগ লাইফলৈ তো মই আজি কি হেৰি দি যাম তো গমেই পোৱা তো মিডিল ক্লাছৰ মানুহ চাইকেল লৈ যাম ভৰি আছে ভৰি মাৰি চাইকেল দি যাই থাকিম তো তাতে যাই লাগ পাই আছোঁ যাই গ'লোঁ তো জোতা পিন্ধি যাম গাইছ মই আহি পালোঁ বাগৰগাঁও ৰাস পূজাৰ ফাংচন চলি আছে আৰম্ভ হৈছে আহি পাওঁতে অলপ ডান্স হৈ আছে মানুহ বহুত মোটামুটি মানুহ হৈছে কিছু দৃশ্য দেখাৰ কাৰণে মই চেষ্টা কৰি থাকিম আপোনালোকে চাই থাকক একেলগে অনুষ্ঠানটো হৈ থাকে গোটেই পুৰস্কাৰ হৈ থাকিব মই কামনা কৰিছোঁ আৰু তেনেকৈ শৃংখলাবদ্ধতাৰে এই অনুষ্ঠানটো পাৰ হৈ যায় এইটোৱে কামনা কৰিছোঁ আজি সাংস্কৃতিক সন্ধিয়াত যে ব্যক্তিসকলে ইয়াত অংশগ্ৰহণ কৰিব পৰিদৰ্শন কৰিব এওঁলোকলৈ মোৰ শুভ কামনা থাকিল যে সাংস্কৃতিক সন্ধিয়া তথা নৃত্য প্ৰতিযোগিতাৰ মাজেদি আমাৰ এই অঞ্চলৰ কিছুমান প্ৰতিভাৱান
গায়ক গায়িকা বা নাচ নাচনীয়াসকল আছে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে এই অনুষ্ঠানটো কৰা হৈছে এয়া মই বেছি দীঘলীয়া ক'ব চাদনী নৃত্য শেষ হৈ গ'ল এতিয়া প্ৰতিযোগিতামূলক নৃত্য শেষ হৈ গ'ল এতিয়া সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব তো মানে গায়ক তো গায়িকা উঠি গ'ল এতিয়া আপোনালোকৰ সঁচাকৈ মই খুব আনন্দিত আজি ইমান দিনৰ মূৰত যে এনেকৈ প্ৰগ্ৰাম কৰিব পাৰিছোঁ আপোনালোকৰ বাৰু ভাল লাগিছেনে এনেকৈ প্ৰগ্ৰাম চাব পাৰে প্ৰগ্ৰামত নাচিব পাৰে লাগিছেনে নাই আচলতে যদিও মই অভাৱ কৰি থাকোঁ কিন্তু বৰ্তমান মই পঢ়াৰ বাবে মই গুৱাহাটীত আছোঁ আৰু আজি মই গুৱাহাটীৰ পৰা ডাইৰেক্টলি ইয়াত আহিছোঁ কিয় জানেনে একমাত্ৰ আপোনালোকৰ লগত আনন্দ কৰিবলৈ মই ইয়াত আহিছোঁ আৰু আজি মই ইয়াৰ পৰা গায়ে আকৌ গুৱাহাটীত আমাকা মানুষ একেবারে হাবিবি মাঝি মই নতুন পুৰণা এনেকৈ মানে মুখখন দেখাতে কথা পতা মানে লাজ লাগে মানে কৈ আছোঁ তো বেয়া চেয়া নাপাবি আৰু তই ভিডিঅ' এটা চাই এনেকৈ এনজয় কৰি থাক নহতে
Oh, भाई साहब मानु साहब ना मानु एकदम तमाम बुहुरी मानु সকলোৱে চালে ভিডিঅ'টো এতিয়া মই যাবলৈ ওলালোঁ তো তুমি এলা নাচেক তো মই যাম যাব মন নাযায় তো ৰাতি বেছি হ'ব লাগে তো এলা যাম বাই বাই